بسم الله الرحمن الرحيم আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু অসমীয়া ইসলামিক টিভিত আপোনাক স্বাগতম। আমি সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰোঁ, কিন্তু আমাৰ যেন দোৱা কবুল হৈছে। কেনেকৈ বুজিম যে আমাৰ দোৱা কবুল হৈছে? দুহাত আকাশৰ পিনে চকু বন্ধ, ওঠত কাকতি মিনতি, কিন্তু মন আৰু হৃদয় অন্য জগতত। মুখৰ কথা অন্তৰৰ চিন্তাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। এই যদি হয় আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত কিছু বিচৰাৰ সময়ত আমাৰ মনৰ অৱস্থা, তেন্তে দোৱা কবুল নোহোৱাৰ বিষয়টো আচৰিত হ'ব লগা কিটো আছে। গতিকে বলক আমি জানি লওঁ সেই চাৰিটা বিশেষ কাৰণ, যি চাৰিটা কাৰণত আমাৰ দোৱাসমূহ আল্লাহৰ ওচৰত কবুল নহয়। নম্বৰ 1, হাৰাম উপাৰ্জন। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, এজন মানুহ বহু দূৰৰ পৰা সফৰ কৰি আহিছে। তাৰ কাপোৰ আৰু চুলিবোৰ সিঁচৰিত আৰু ধূলিময় হৈ আছিল। সি তাৰ দুহাত আকাশৰ ফালে তুলি কৈ আছিল, ইয়া ৰব, ইয়া ৰব। অথচ তাৰ খাদ্য হাৰাম, তাৰ পানীও হাৰাম, আৰু তাৰ পিন্ধা কাপোৰজোৰিও হাৰাম, আৰু তাৰ শৰীৰ পুষ্ট হৈছে হাৰামৰ দ্বাৰা। এনে অৱস্থাত কিভাৱে দোৱা কবুল হ'ব পাৰে? সহি মুছলিম। আমালোকৰ উপাৰ্জনৰ প্ৰতিটো পইচা যদি হাৰাম উৎস অথবা সুদৰ পৰা আহি থাকে, তেন্তে কিভাৱে আমি আশা কৰিব পাৰো যে আল্লাহ সুবহানাহু ওয়া তাআলা আমাৰ দোৱা কবুল কৰিব? আল্লাহ ৰাব্বুল আলামিন আমাৰ বাবে সুদ খোৱা হাৰাম কৰিছে, অথচ আমি সুদ এনেকৈ গ্ৰহণ কৰো, এইটো কোনো অপৰাধেই নহয়। আল্লাহ সুবহানাহু ওয়া তাআলা আৰু তেওঁৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুদ খোৱাসকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি থৈ গৈছে। ইমান ডাঙৰ সতৰ্কবাণী অহা সত্ত্বেও আমি সুদ এৰিব নোৱাৰো। আফচোচ মুছলমান, আমি আজি আল্লাহক খুশি কৰাৰ কাৰণে এই সাধাৰণ কামটো কৰিব নোৱাৰো, অথচ আমি আশা কৰো আল্লাহ সুবহানাহু ওয়া তাআলা আমালোকৰ সকলো গুনাহ ক্ষমা কৰি দিব আৰু আমাৰ সকলো চাহিদা পূৰণ কৰি দিব। কিমান ডাঙৰ অবিবেচনা আমাৰ। নম্বৰ 2, জিনা ব্যভিচাৰ। আমি বহুতে আল্লাহক বহুত কিছু খুজি থাকো, কিন্তু ইফালে আমি জঘন্য অপৰাধত লিপ্ত হৈ আছো। এইবোৰ এনেকুৱা পাপ যাৰ গোপনীয়তা আমি সমাজৰ মাজত বৰ সতৰ্কিতভাৱে বজাই ৰাখো, অথচ যেতিয়া আমি এইবোৰ পাপ কৰো আল্লাহৰ দৃষ্টিসীমাৰ মাজতেই কৰো। ব্যভিচাৰৰ বিষয়ে ইছলামৰ নিষেধাজ্ঞা ইমানেই কঠোৰ যে আল্লাহ তাআলা আমাক এই জঘন্য পাপত লিপ্ত হোৱা দূৰৰ কথা ইয়াৰ ওচৰতেই যাব নিষেধ কৰিছে। সূৰা ইছৰাৰ আয়াত নম্বৰ 32। আল্লাহ ৰাব্বুল আলামিনে কৈছে, যেতিয়া জিনাকাৰীয়ে তাৰ লজ্জাকৰ কাম শেষ কৰে, তেতিয়া সি তাৰ বিশাল পাপৰ অপৰাধ মূৰত লৈ আল্লাহৰ ওচৰত আৰু নিয়ামত বিচাৰি থাকে। নাউজুবিল্লাহ। এনেকৈ পাপৰ বোজা মূৰত লৈ আল্লাহৰ ওচৰত হাজিৰ হ'বলৈ কি লাজ নালাগে? সেয়ে এইবোৰ ভুল কৰাৰ লগে লগে আল্লাহৰ ওচৰত কাকতি মিনতি কৰি ভৱিষ্যতে এনেকুৱা ভুল নকৰো বুলি প্ৰতিশ্ৰুতি দি তওবা কৰিব লাগে, কিয়নো যেতিয়ালৈকে সি তওবা নকৰে তেতিয়ালৈকে তাৰ ইমান ঘূৰি নাহে। নম্বৰ 3 নম্বৰ কাৰণ হ'ল কবিৰা গুনাহ, যেনে গিবত কৰা, পৰনিন্দা কৰা, অপযশ, প্ৰতাৰণা, আনক কষ্ট দিয়া আৰু এনেকুৱা অন্যান্য হাৰাম কাম কবিৰা গুনাহ আল্লাহে ত্যাগ কৰিব দিছে। লগতে এনেবোৰ অপৰাধৰ লগত জড়িত হ'ব নিষেধ কৰিছে। আৰু আমি ভাবো আমি এইবোৰ পাপ কৰি থাকিলেও আল্লাহে আমাৰ দোৱা কবুল কৰিব। কোন সাহসত আমি আল্লাহৰ সন্মুখত থিয় দিওঁ যেতিয়া কেৱল তেওঁৰ অবাধ্যতাই কৰি গৈ আছো? কিন্তু আমি যি বিষয়টো লৈ আলোচনা কৰিছিলো তাৰ কিন্তু আৰু এটা অন্য দিশ আছে। যিসকলে আল্লাহৰ একান্ত বাধ্য, যিসকল তেওঁলোকৰ আমালৰ বিষয়ত আন্তৰিক, যিসকলে আল্লাহৰ ভয়ত পাপৰ পৰা আঁতৰি থাকে আৰু আল্লাহ তাআলাৰ সন্তুষ্টিৰ আশা লৈ ভাল কাম কৰে, দোৱাৰ প্ৰতিফল তৎক্ষণাত নেপালেও হতাশ হোৱাৰ কোনো কাৰণ নাই। আল্লাহৰ ইৰশাদ, তোমালোকে কি ভাবিছা তোমালোকে এনে জান্নাতত প্ৰৱেশ কৰিবা, যদিও তোমালোকৰ অৱস্থা তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ দৰে হোৱা নাই। অৰ্থসংকট, দুৰৱস্থা, ক্লেশ সিহঁতক স্পৰ্শ কৰিছিল। ৰাসূল আৰু তেওঁৰ লগত থকা ইমানদাৰসকলে কৈছিল যে আল্লাহৰ সাহায্য কেতিয়া আহিব? জানি লোৱা, আল্লাহৰ সাহায্য অতি কাষত। সূৰা আল বাকাৰা আয়াত 214। আমালোকৰ চাৰিওফালৰ সকলোবোৰ পৰীক্ষা, গতিকে কোনো সুস্থ মগজুৰ মানুহে নিবিচাৰে যে এই পৰীক্ষাত অনুতীৰ্ণ হৈ চূড়ান্ত আৰু আটাইতকৈ বেছি ডাঙৰ পুৰস্কাৰৰ পৰা বঞ্চিত হওক। আল্লাহ কোৰআনত আমাৰ নবীক সান্তনা দিছে, আৰু সেই কোৰআনত আল্লাহে আকৌ তেওঁক পৰীক্ষাও কৰিছে। তাতে আমিনো কি? হতাশ নহব, আল্লাহ আমাৰ পক্ষতে আছে। আন্তৰিকতাৰে চকুলো ওলাই আল্লাহৰ ওপৰত ভৰসা ৰাখি দোৱা কৰি থাকক। জানি লওক আল্লাহে আপোনাক নিৰাশ নকৰে। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যেতিয়া আল্লাহ তাৰ কোনো বান্দাক ভাল পায় তেতিয়া তাক পৰীক্ষা কৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিলৈ বিদায় লৈছো। ওয়া আখিৰি দা'ৱানা আনিল হামদুলিল্লাহ।